নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আমি আজি যাবলৈ ওলাইছোঁ এক বিশেষ ঠাইত। ক'ত যাম, কি কথা, সেয়া বাৰু ভিডিঅ' চালে গম পাব। সেয়া যাবলৈ ৰেডি হ'লোঁ। আৰু এফালে মই লৈ লৈছোঁ দেহাৰ পানী বটল আৰু ইয়াত আৰু কিবা কিবি অলপ বস্তু লৈ মেলি ল'লোঁ। বলক যাওঁ এতিয়া। এফালে আমাৰ ছোৱালী ৰেডি আৰু দেউতা। আৰু গাড়ীত উঠাৰ লগে লগে দেহাৰ দুষ্টামি আৰম্ভ হৈ গ'ল। আমি আজি আহিছোঁ জাগিৰোড, যিহেতু ঘৰৰ পৰা আহোঁতে অলপ উৎপাত হ'ল, সেইকাৰণে ঘৰত ভিডিঅ'টো কৰা নহ'ল, ইয়াতে কৰিছোঁ। আমাৰ ইয়াতে ককা আইতা মামা মামী আছে। ককাৰো গাটো ইমান ঠিক নহয়, যিহেতু ককাৰ এতিয়া বয়স হৈ আহিল, সেইকাৰণে ভাবিলোঁ আজি ইয়াতে আহোঁ আৰু পাম এতিয়া, বেছি দূৰ নাই। আৰু তেওঁ বজাৰ গৈছে আৰু এয়া আগত ভাইটি বহি আছে। ইয়াতে মাহঁতে বজাৰ কৰি আছে। এয়া তেওঁলোক আহি গ'ল বজাৰ কৰি। আইতা ভালনে? দেহিও এয়া আমি আহি মামাহঁতৰ ঘৰ পালোহি। বাকী তাত কি কি কৰোঁ ভিডিঅ'ত দেখাই যাম, চাই থাকক। বাবু চাইকেল আনিলা কৃষ্ণ হই হই কৃষ্ণ হই নমস্কাৰ কৰি দিয়া আদৰ সুমিতে দিয়া ইয়াতে জলপান খাব লৈছোঁ। নদীৰ ঘাটত ফুৰিবলৈ। ইয়াতে আজি দাদাহঁত বৌহঁত সকলো আহিছিল আৰু এতিয়া আমি সকলো যাম নদীৰ ঘাটত।
পাহাৰৰ মাজত এয়া আমাৰ সকলোখিনি আহি পাইছেহি আৰু আগলৈ যাম। আজি দিনটো গোটেই ফুৰিম বুলিয়ে আহিছোঁ, সেইকাৰণে ৰাতিপুৱা বাৰু অহা অলপ দেৰি হ'ল, কিন্তু এতিয়া পুৰা ঘূৰি আছোঁ। কেনেকুৱা লাগিছে? এতিয়া আমি আছোঁ এখন গাঁৱৰ মাজত। গাঁওখনৰ নামটো মই নাজানো বাৰু। বাইকখন ৰখি আছে যে। ইয়াতে এখন দলং আছে। মই নাযাওঁ। এয়া চাওক ইমান ধুনীয়া এটা পৰিৱেশ। এয়া দেখিছে, মই কিন্তু ভয় ভয়কেহে আহি আছোঁ দেই। পুৰা পানী বৈ আছে। আৰু বহুত কষ্ট কৰি ফাইনেলি মই দলংখন পাৰ হ'ব পাৰিলোঁ। আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। ইয়াতে আহি ফটো ভিডিঅ' কিবা কিবি অলপ বনালোঁ। বহুত বেছি ভাল লাগিল জেগাখিনিলৈ আহি। বহুত ভাল হয়, আপোনালোকেও আহিব পাৰে। ঠাইখিনি বহুতেই ধুনীয়া হয়। আৰু এইফালে দেখা আৰু মই আহি আছোঁ। হাই কোৱা মা, দিয়া হাই দি দিয়া। এতিয়া আমি ঘূৰি আহি ঘৰ পাইছোঁহি। বহুত টাইম ফুৰিলোঁ আজি, বহুত বেছি ভাগৰ লাগিছে। এতিয়া আহি পাইছোঁহি। ভাগৰ লগা নাই? এতিয়া আমাৰ ভাত পানী খোৱা হৈ গ'ল। ভাত খাওঁতে বাৰু আজি বহুত দেৰি হৈ গ'ল। বাকী এতিয়া আকৌ আমি ঘৰলৈ ঘূৰি যাব লাগিব। আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ।
এতিয়া ৰাতি 11টা বাজিবৰ হ'ল। আমি এইমাত্ৰ আহি ঘৰত সোমাইছোঁ। দিনটো আজি বহুত ঘূৰা হ'ল, বহুত বেছি ভাগৰ লাগিছে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।